নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ অৰ্থবিজ্ঞানৰ প্ৰথম অধ্যায় মুদ্ৰা আৰু বেংক ব্যৱস্থা। এইটো লেচনত থকা পাঠভিত্তিক প্ৰশ্নৰ যিবিলাক দীঘলীয়া প্ৰশ্ন উত্তৰ আছে, আজি সেইবিলাক তোমালোকৰ মাজত প্ৰদৰ্শন কৰিম। গতিকে ভিডিঅ'টো স্কিপ নামাৰি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ যত্ন কৰিবা। আহা তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে বিনিময় প্ৰথাৰ 4টা অসুবিধা ব্যাখ্যা কৰা। ইয়াৰ এনসাৰটো আছে পেজ নম্বৰ 20। এনসাৰটো মই আণ্ডাৰলাইন কৰি ৰাখিছোঁ। প্ৰথমতে সভ্যতাৰ দুখমুকালিতে আৰম্ভ হোৱা বিনিময় প্ৰথাৰ কালক্ৰমত বিলুপ্তি ঘটিল। আদিম যুগত জনসংখ্যা সীমিত আছিল, সমাজখন ক্ষুদ্ৰ আছিল। সময় বাগৰি যোৱাৰ লগে লগে বিনিময় প্ৰথাত কেতবোৰ অসুবিধাই দেখা দিলে। বিনিময় প্ৰথাৰ 4টা অসুবিধা মন কৰিবলগীয়া, সেইকেইটা তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, সংগতিবিহীন অভাৱ। কয় ধান উৎপাদন কৰিছে আৰু কৰ কুঁহিয়াৰৰ প্ৰয়োজন হৈছে। ক্ষয় কুঁহিয়াৰ উৎপাদন কৰিছে, খৰ ধানৰ প্ৰয়োজন হোৱা নাই। ক্ষয় মাছহে বিচাৰিছে। তেনে অৱস্থাত ক আৰু খৰ মাজত বিনিময় হ'ব নোৱাৰে। ক্ষয় মাছ উৎপাদনকাৰীজনক বিচাৰি পাব লাগিব। ধৰি লোৱা হ'ল যে সেইজন যদি গই খৰ পৰা কুঁহিয়াৰ নিবিচাৰি সৰিয়হ বিচাৰে, তেতিয়া আকৌ খ আৰু গৰ মাজত বিনিময় হ'ব নোৱাৰে। এইদৰেই অভাৱৰ সংগহীনতাৰ বাবে বিনিময় প্ৰথাটো ক্ৰমশ নোহোৱা হ'ল। মুদ্ৰাৰ আগমনে এই অসুবিধা আঁতৰ কৰিলে। ইয়াৰ পিছৰটো হৈছে 2, হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ। মুদ্ৰা ব্যৱস্থাত মুদ্ৰা হ'ল উমৈহতীয়া একক। বজাৰৰ প্ৰতিটো সামগ্ৰীৰ মূল্য মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয়। একেটা সামগ্ৰীৰ বিনিময় হাৰ বেলেগ বেলেগ সামগ্ৰীৰ বিনিময়ৰ হাৰত প্ৰকাশ নকৰি সকলোবোৰ সামগ্ৰীৰ বিনিময় হাৰ কেৱল মুদ্ৰাৰ মাধ্যমত প্ৰকাশ কৰা হয়। 3, বিভাজনহীনতাৰ অভাৱ। কিছুমান সামগ্ৰী আছে যিবোৰ সৰু সৰু অংশলৈ ভাগ কৰিব নোৱাৰি। বিনিময় প্ৰথাত এনেবোৰ সামগ্ৰীয়ে আহুকালৰ সৃষ্টি কৰে। যেনে হাতীটোৰ গৰাকীক 1 কিলোগ্ৰাম চাউলৰ প্ৰয়োজন হৈছে। 1 কিলোগ্ৰাম চাউল আৰু এটা হাতীৰ মূল্য একে নহয়, কিন্তু হাতীটো অবিভাজনীয়, অৰ্থাৎ হাতীটো সৰু সৰু অংশলৈ ভাগ কৰি চাউলৰ লগত বিনিময় কৰাটো সম্ভৱ নহয়। মুদ্ৰা ব্যৱস্থাত এই অসুবিধা দূৰ কৰা হ'ল। মুদ্ৰা বিভাজনীয়। মূল্যৰ ভাণ্ডাৰ। মূল্য বুলিলে সামগ্ৰীৰ মূল্য বুজিব লাগিব। সামগ্ৰীবোৰ বেছি দিন নীতিকে মাছ, গাখীৰ, কণী ইত্যাদি বেছি দিন সাঁচি ৰাখিব নোৱাৰি। বিনিময় প্ৰথাত মূল্যৰ ৰূপত সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰিব লাগিব। আনহাতে সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰি ৰখাটো সুবিধাজনক নহয়। মুদ্ৰা ব্যৱস্থাত সামগ্ৰী সঞ্চয় কৰি থ'ব নালাগে। মুদ্ৰাৰ ৰূপত সঞ্চয় হয়। ব্যক্তি এগৰাকীয়ে এই সঞ্চয় নিজৰ লগত নাৰাখি বেংকতো জমা ৰাখিব পাৰে। যেতিয়াই প্ৰয়োজন হয় তেতিয়াই সঞ্চয় কৰি থোৱা ধনৰ বিপৰীতে লাগতিয়াল সামগ্ৰীসমূহ সংগ্ৰহ কৰি ল'ব পাৰি। মুদ্ৰা হ'ল সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো অৰ্থাৎ 2 নম্বৰ প্ৰশ্নটো হৈছে মুদ্ৰাৰ যিকোনো 4টা প্ৰধান বৈশিষ্ট্য ব্যাখ্যা কৰা। ইয়াৰে এনসাৰটো আমি পেজ নম্বৰ 23 পাম। এনসাৰটো হ'ল মুদ্ৰাৰ বৈশিষ্ট্য। গতিকে ইয়াতে 8টা বৈশিষ্ট্যৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰে মাজৰ পৰা আমি 4-5টা মানৰ কথা মনত ৰাখিম। মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব, নহ'লে মুদ্ৰা বিনিময়ৰ মাধ্যম হ'ব নোৱাৰে। মুদ্ৰাৰ বৈশিষ্ট্যসমূহৰ ভিতৰত এইটোৱেই সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। 2 নম্বৰ বৈশিষ্ট্যটো হ'ল মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ'ব লাগিব। আন সকলোবোৰ সামগ্ৰীতকৈ ই বেলেগ হ'ব লাগিব। মুদ্ৰাৰ চিনাক্তকৰণ সহজ নহ'লে সামগ্ৰী বেচা কিনাৰ সময়ত জটিলতাই দেখা দিব। 3, মুদ্ৰা সহজেই নষ্ট হৈ যোৱা সামগ্ৰী হ'ব নোৱাৰে। মাছ, কণী, গাখীৰ ইত্যাদিৰ কোনোটোৱেই মুদ্ৰা হ'ব নোৱাৰে, কাৰণ এইবোৰ সামগ্ৰী বেছি দিনলৈ নীতিকে। মুদ্ৰা সঞ্চয়ৰ ভাণ্ডাৰ হ'ব লাগিলে মুদ্ৰা বেছি দিনলৈ টিকি থাকিব লাগিব। 4 নম্বৰ, মুদ্ৰা বিভাজনীয়। অধিক মূল্যৰ মুদ্ৰা কম মূল্যৰ মুদ্ৰাৰ সমষ্টিলৈ ৰূপান্তৰ কৰিব পাৰি। বিনিময় প্ৰথাত সামগ্ৰীবোৰ বিভাজনীয় নোহোৱাত বিনিময়ৰ ক্ষেত্ৰত অসুবিধাই দেখা দিছিল। মুদ্ৰা ব্যৱস্থাত এই অসুবিধাটো আঁতৰি গৈছে। 50 পইচাৰ লেনদেন নাইবা 5 কোটি
5 কোটিৰ লেনদেনৰ বাবে প্ৰয়োজনীয় মুদ্ৰা উভৈনদী। আন এটা বৈশিষ্ট্য হৈছে মুদ্ৰাৰ মূল্যৰ স্থিৰতা থাকিব লাগিব। মুদ্ৰাৰ মূল্য দ্ৰুতগতিত হ্ৰাস পালে মুদ্ৰাৰ গ্ৰহণযোগ্যতা লোপ পাব। সেইদৰে মুদ্ৰাৰ সঞ্চয়ৰ ভাণ্ডাৰ হ'ব নোৱাৰিব। 3 নম্বৰ প্ৰশ্নটো হ'ল মুদ্ৰাই সম্পাদন কৰা 4টা প্ৰধান কাৰ্য ব্যাখ্যা কৰা। ইয়াৰ এনচাৰটো আমি পেজ নম্বৰ 24ত পাম। ইয়াত আছে মুদ্ৰাৰ কাৰ্যাৱলী। মুদ্ৰাই প্ৰধানকৈ 4টা কাৰ্য সম্পাদন। মুদ্ৰাৰ 1 নম্বৰ কাৰ্যটো হৈছে মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম। বিনিময় প্ৰথাত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হৈছিল। মুদ্ৰা ব্যৱস্থাত সামগ্ৰীৰ পৰিৱৰ্তে সামগ্ৰীৰ পৰোক্ষ বিনিময় হয়। চাউল উৎপাদন কৰা ব্যক্তিগৰাকীয়ে বজাৰত চাউল বিক্ৰী কৰি মুদ্ৰা অৰ্জন কৰে আৰু সেই মুদ্ৰাৰ সহায়ত তেওঁ কুঁহিয়াৰ ক্ৰয় কৰিব। এই বিনিময় প্ৰথাৰ এটা লেনদেন মুদ্ৰা ব্যৱস্থাত 2টা লেনদেনলৈ পৰিৱৰ্তিত হ'ল। মুদ্ৰা হৈ পৰিল বিনিময়ৰ মাধ্যম। যি মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কাৰ্য সম্পাদন কৰিব নোৱাৰে সেই মুদ্ৰাই হ'ব নোৱাৰে। মুদ্ৰাই সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে। সকলো আৰ্থিক সামগ্ৰীৰ মূল্য আছে, মুক্ত সামগ্ৰীৰ হে মূল্য নাথাকে। আমি সেৱন কৰা বতাহ, সূৰ্যৰশ্মি, নৈৰ পানী ইত্যাদিৰ বাবে মূল্য দিব নালাগে। যিবোৰ সামগ্ৰীৰ বজাৰত বেচা কিনা হয় সেইবোৰ সামগ্ৰীৰ মূল্য আছে। মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা সামগ্ৰীৰ বিনিময় মূল্যই হ'ল সামগ্ৰীটোৰ দাম। মুদ্ৰা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি, কাৰণ সকলো আৰ্থিক সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়। ইয়াৰ পিছত 3 নম্বৰটো হ'ল মুদ্ৰা স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে। কিছুমান সামগ্ৰী আৰু পৰিসম্পদ বেচা কিনাৰ সময়ত দামটো লগে লগে পৰিশোধ কৰা নহয়। ঋণৰ ক্ষেত্ৰতো ঋণ লওঁতাই ঋণদাতাক ঋণ পৰিশোধ কৰোঁতে সময় লয়। এইবোৰ ক্ষেত্ৰত ধন আদায় প্ৰক্ৰিয়াটো তৎকালীন নহয়, প্ৰক্ৰিয়াটো স্থগিত কৰি ৰখা হয়। সকলোবোৰ স্থগিত দেনা পাওনাৰ হিচাপ মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয়। 4 মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰিব লাগে। সামগ্ৰী সঞ্চয় কৰি ৰাখিব নোৱাৰি। সামগ্ৰীবোৰ সোনকালে নষ্ট হৈ যায়। বিনিময় প্ৰথাত সেয়ে সঞ্চয়ৰ ভাণ্ডাৰ নাছিল। মুদ্ৰা ব্যৱস্থাত মুদ্ৰা সঞ্চয় কৰি ৰাখিব পাৰি আৰু সঞ্চিত মুদ্ৰা প্ৰয়োজন অনুসৰি সামগ্ৰী ক্ৰয় কৰোঁতে ব্যৱহাৰ কৰিব পাৰি। এই অৰ্থত মুদ্ৰা সামগ্ৰীসমূহৰ মূল্যৰ ভাণ্ডাৰ বুলি ক'ব পাৰি। অৱশ্যে বিশেষ একোটা পৰিস্থিতিত মুদ্ৰাৰ মূল্যৰ স্থিৰতা সম্পূৰ্ণকৈ হেৰাই গ'লে মুদ্ৰাই সঞ্চয়ৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰিব নোৱাৰে। তেনে পৰিস্থিতিত সাধাৰণতে সোণ বা ভূমি বা অন্যান্য পৰিসম্পদসমূহে সঞ্চয়ৰ ভাণ্ডাৰ হৈ পৰিব। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল 4 চেক এখন মুদ্ৰা নে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দৰ্শোৱা। ইয়াৰ উত্তৰটো হ'ল প্ৰকৃততে চেক এখন মুদ্ৰা নহয়, মুদ্ৰা পৰিশোধৰ এটা আদেশহে মাথোন। কিয়নো চেক এখনৰ সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে। কোনো ব্যক্তিয়ে চেক গ্ৰহণ নকৰিলে তেওঁৰ বিৰুদ্ধে কোনো আইনগত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। চেক গ্ৰহণ নকৰাটো নিজৰ ওপৰতহে নিৰ্ভৰ কৰে। ইয়াক ধনাদেশ বা নিকট মুদ্ৰা বুলিও কোৱা হয়। এই জীৱন তুমি নহ'লে